ৰাজনীতিত সদায় শাসকীয় দল এটা থাকে আৰু বিৰোধী দল এটা থাকে। আমি ইলেকশ্যনৰ আগে মহাজোঁটৰ লগত আছিলোঁ। তাৰ পাছত ইলেকশ্যনৰ পাছত দেখা গ'ল যে মিত্ৰজোঁটৰ পৰা যিটো চৰকাৰ বনাব, মহাজোঁটৰ পৰা চৰকাৰ বনাব নোৱাৰিলে। এতিয়া আমি এই অঞ্চলৰ ৰাইজৰ প্ৰতিনিধি হিচাপে এটা দল হিচাপে ৰাইজৰ কাৰণে আমি কাম কৰিব পাৰিব লাগিব। উন্নয়নৰ কাৰণে, ৰাইজৰ কাৰণে, হিতৰ কাৰণে, এই অঞ্চলৰ অভাৱ অভিযোগ আমাৰ ভোটদাতা ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ৰাইজে আশা লৈ পেলাই যিহেতু প্ৰতিনিধি বাছনি কৰি পঠিয়াই দিয়ে। আমি 5 বছৰ দিছপৰত থাকি পেলাই ৰাইজৰ হৈ একো যদি কাম কৰিব নোৱাৰোঁ, ৰাইজে আমাক কেতিয়াও ক্ষমা নকৰিব। আমি ৰাইজৰ কাৰণে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিহে যিহেতু জিকি গ'লোঁ। ইয়াৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰাটো আমাৰ এজেণ্ডা। ৰাজনীতি কৰাৰ মূল এজেণ্ডাটো হ'ল ৰাইজৰ স্বাৰ্থৰ কাৰণে, উন্নয়নৰ কাৰণে কাম কৰাটো। গতিকে আমি কোনটো পদ্ধতি ল'লে ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, উন্নয়নমূলক আঁচনি এইবিলাক ৰাইজৰ আশা আকাংক্ষা প্ৰাপ্যবিলাক দিয়াৰ সুবিধা হ'ব, সেইখিনি ৰাজনৈতিক এটা পদ্ধতি আমি এটা ল'লোঁ। এতিয়া চৰকাৰ যিসকলে চলাইছে তেখেতসকলৰ কাৰণেও আমাৰ যিহেতু প্ৰয়োজন আছে। আমি 3জন হ'ব পাৰোঁ, কিন্তু আমাৰ 3জনৰ অংক 3জনৰ হিচাপ অকল 3টাই নহয়। আমাক লৈ পেলাই যিসকলে এতিয়া চৰকাৰ চলাই আছে মিত্ৰজোঁটৰ দিছপৰত, তেখেতসকলেও অনুভৱ কৰিছে যে এইসকলক লগত লৈহে চৰকাৰ চলালে আমাৰো এটা পূৰ্ণাংগ চৰকাৰ এটা হোৱা যেন এটা অনুভৱ হয়। গতিকে তেখেতসকলক লগত লৈ পেলাই চৰকাৰ চলাবৰ কাৰণে এটা মেকানিজম তৈয়াৰ কৰাৰ প্ৰয়োজন আছে। আমাৰ লগত আলোচনা বিলোচনা কৰি পেলাই তেখেতসকলে আমাকো এই চৰকাৰৰ অংশীদাৰী এটা MLA বিধায়িনী দল হিচাপে তেওঁলোকে আমাক গ্ৰহণ কৰিছে। এতিয়া এইটো হ'ল আমাৰ বিধানসভাৰ মৰ্যাদাহে মাত্ৰ, বিধানসভাৰ মৰ্যাদাহে মাত্ৰ হ'ব আমাৰ বুজাবুজি। আৰু বিধানসভাৰ বাহিৰত অৰ্থাৎ ৰাইজৰ মাজত যিটো আমাৰ যিটো কি আছে তাত আমাৰ কিন্তু একো আণ্ডাৰষ্টেণ্ডিং নাই, তেনেকুৱা আমাৰ এলায়েন্সো নাই। অকল চৰকাৰৰ কাম কাজ কৰাৰ বেলিকাত আৰু এই হিচাপে চৰকাৰে আমাৰ অঞ্চলৰ কাৰণে যিখিনি ৰাইজৰ হৈ কাম কৰিব লাগে, আমাৰ থ্ৰুৱেদি কাম কৰাৰ কাৰণে এটা মেকানিজম আমি তৈয়াৰ কৰি পেলাই এই বুজাপৰাত সোমাইছোঁ। ইয়াত পলিটিকেল পাৰ্টি লাইনৰ আণ্ডাৰষ্টেণ্ডিং বা বুজাপৰা নহয়, এলায়েন্স নহয়, এইটো কোৱা হৈছে ফ্ল'ৰ কোঅৰ্ডিনেশ্যন। আমাৰ বিধায়িনী দলে এতিয়া 3জন যে আমি MLA আছোঁ, আমাৰ যি বিধায়িনী দল আছে, সেই বিধায়িনী গোটে আমাৰ আগৰ মিত্ৰজোঁটৰ যিটো 3টা দলৰ বিধায়িনী দল তেওঁলোকৰ আছে, সেই দলৰ এটা অংশীদাৰী বিধায়িনী গোটৰ দল হিচাপে আমি সোমালোঁ। এতিয়া সেই আমাৰ বিধায়িনী দলৰ মঞ্চখনত আমাৰ BPF দলৰ যিবিলাক এজেণ্ডা আছে, ৰাইজৰ স্বাৰ্থত BTCৰ স্বাৰ্থত যিখিনি আমাৰ ক'ব লগা আছে যুক্তি ইছ্যুবিলাক আমি ভালকৈ এটা উত্থাপন কৰিব পাৰিম। আমাৰো এটা স্থান আমি এই মঞ্চখনত দখল কৰিব পাৰিম। এইটো এটা ৰাজনৈতিক কৌশল হিচাপে আমি টেকটিকেল এটা ফ্ল'ৰ কোঅৰ্ডিনেশ্যনৰ পলিটিকেল আণ্ডাৰষ্টেণ্ডিং নতুনকৈ মেকানিজম উলিয়াই সেই আণ্ডাৰষ্টেণ্ডিঙত আমি সোমাইছোঁ। ৰাজ্যসভাৰ নাই, সেইটো BTC অঞ্চলৰ ৰাইজৰ চবৰে আশা। কাৰণ এতিয়া সংসদত আমাৰ BTC অঞ্চলৰ আমাৰ যিবিলাক প্ৰশ্ন, যিবিলাক অভাৱ অভিযোগ, যিবিলাক সমস্যা, এইখিনি দাঙি ধৰিব পৰা এজনো এতিয়া ৰাজ্যসভাতো নাই, লোকসভাতো নাই। গতিকে আমি এই অঞ্চলৰ পৰা জনপ্ৰতিনিধি ৰাজ্যসভাত পাবৰ কাৰণে আশা কৰাটো স্বাভাৱিক। আৰু যিহেতু আমাৰ পৰা এজন ৰাজ্যসভা চিট আমি UG ব্ৰহ্ম ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি পেলাই বিশ্বজিৎ ডিমাৰী 3বাৰ ইতিমধ্যে হৈ গ'ল। গতিকে আমাৰে এটা চিট ৰাজ্যসভাত আছে বুলি আমি সদায় অনুভৱ কৰি থাকোঁ। আৰু সেইটো যদি নাথাকে ৰাইজৰ মনত বা আমাৰ মনতো আমি কিবা এটা আমাৰ পৰা কিবা এটা ক্ষতি হ'ল নেকি, এই অনুভৱটো নিশ্চয় থাকিব। যাৰ কাৰণে BTC অঞ্চলৰ ৰাইজে BTC অঞ্চলৰ পৰা এজন বা বড়ো মানুহৰ পৰা এজন MP ৰাজ্যসভাৰ কাৰণে যদি অসম চৰকাৰে বৰ্তমান মিত্ৰজোঁটৰ আমাৰ মুৰব্বী চিফ মিনিষ্টাৰ মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যদি কনচিডাৰ কৰে, তেখেতে যদি ভল ভিত্তিত ৰাজনীতিটো যদি চবকে সাঙুৰি লৈ পেলাই লৈ যোৱাৰ প্ৰয়োজন আছে বুলি যদি ভাবে, নিশ্চয় তেখেতে এই কথাটো চিন্তা চৰ্চা কৰিব। ইয়াৰ কাৰণে এটা চিন্তা চৰ্চা কৰাৰ এটা সুযোগ হিচাপে, বিষয়বস্তু হিচাপে আজি ৰাইজৰ মাজত এইবিলাক প্ৰশ্ন আৰম্ভ হৈছে। নিশ্চয় তেখেতে চিন্তা চৰ্চা কৰিব।